হেল্ল' ফ্ৰেণ্ডছ, নক্ষত্ৰলৈ আপোনালোকক স্বাগতম জনাইছো। এটা নতুন প্ৰেমৰ কাহিনী লৈ আপোনালোকৰ মাজত এয়া মই অভিষেক তনয়। আজি আমাৰ কাহিনীটো আগবঢ়াইছে গোলাঘাটৰ পৰা আশাৰাণী বৰুৱাই। এক সঁচা প্ৰেম কাহিনী। কাহিনীটোৰ নাম দিছে তাই ভাল পাব নাজানিলো পায়ো হেৰুৱালো। আহকচোন আজি কাহিনীটো শুনি চাওঁ, তাইৰ কাহিনীটো কেনেকৈনো ভাল পোৱা পায়ো হেৰুৱালে। এটা কথা বন্ধুসকল, আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হেল্ল' হেল্ল' শুনিছেনে? হয়, কোনে কৈছে বাৰু? কি কোনে কৈছে? মোৰ মাতটো এতিয়া তুমি চিনি নোপোৱাই হ'লা যে। মই আকৌ কোন মই? সেই যে 3 বছৰৰ আগতে স্কাৰ্ট পিন্ধি টিউশ্যন যোৱা, সেই তোমাৰ অকণমানি টিকিলজনীও। তুমি মোক প্ৰতাৰণা কৰি আমনি নালাগিল নেকি? কি মনত পৰিল আজি তোমাৰ? শুকান সুৰভিত গোন্ধৰ সন্ধানৰ ৰহস্য কি বাকী থাকিল আৰু? আজি আমাৰ এটা বিশেষ দিন, তোমাৰ মনত আছেনে? কোন আমাৰ? তোমাৰ আৰু মোৰ। অভিনয় কৰা কিয়? কি আচৰিত তুমি! তোমাৰ আৰু মোৰ এতিয়া এই তোমাৰ মোৰ আমাৰ কিবা অস্তিত্ব আছে জানো? এনেকৈ ক'লা যে? এনেকৈ নকৈ আৰু কি ক'ম? এতিয়া জানো মোৰ দৰে মদাহী এটাৰ জীৱনত কিবা বিশেষ দিন থাকিব পাৰে জানো? আজি 8 জুন। তাতে কি হ'ল? আজি 8 তাৰিখ আৰু কাইলৈ 9 তাৰিখ, তাতে কি হ'ল? আজি আমাৰ ভাল পোৱাৰ 5টি বসন্ত পাৰ হ'ল। কি? আমাৰ ভাল পোৱা? কোনটো ভাল পোৱা? যিটোত আপোনজনৰ কথা নাভাবি আঁতৰি যোৱাটো সেয়া ভাল পোৱা নেকি? নে হাজাৰ প্ৰতিশ্ৰুতিৰ অন্তত বিশ্বাসঘাতকতাৰ উপহাৰে অলংকিত হৈ শেষ হৈ যোৱা আমাৰ ভাল পোৱা? এতিয়া মই আৰু তুমি, মই কোন সেইবোৰ চিনি নাপাওঁ। মই তোমাৰ সেই আমাৰ চিনাকি ৰাস্তাটোৱেদি টিউশ্যনলৈ যোৱা তোমাৰ চম্পাজনীও। মোৰ চম্পা এতিয়া কেতিয়াও তুমি নহয়। অভিমান কৰিছা? কিয় কৰিছা বাৰু? অভিমান নাই কৰা। অভিমান কাক কৰে জানানে তুমি? অভিমান সদায় নিজৰ আপোনজনক কৰে। তুমিতো মোৰ এতিয়া কোনো আপোন নহয়। তেনেকৈ ক'লা যে? কিয়? তোমাৰ এই প্ৰশ্নবোৰৰ উত্তৰ মই কোনো দিব নিবিচাৰো। এইষাৰ তুমি এদিন কৈছিলা আজিৰ পৰা 3 বছৰ আগতে, মনত আছেনে? মই এনেকৈ পাগলৰ দৰে কান্দি কান্দি চিঞৰি উঠিছিলো আৰু তেতিয়া তুমি? মোৰ ভুল হলো। সৰি। কি চৰি ক'ব আহিছা? তুমি জানানে এবাৰ কৰা ভুলৰ ক্ষমা থাকে আৰু জানি বুজি কৰা ভুলে হৃদয় ভাঙে? এদিন কি কৈছিলা মনত আছেনে? মই বেকাৰ, টকা পইচা নাই মোৰ, ঘৰে তোমাক নামানিব। মোৰ ভুল হ'ল। মই আন এজনৰ ওচৰত সুখৰ সংজ্ঞানাত্মকতাৰ প্ৰাপ্তিৰ বাবে তোমাক এনেকুৱা কৰিলো। কিন্তু এয়া মোৰ জন্মদাত্ৰী মা-দেউতা আছিল। মই যে বাধ্য আছিলো। মই যদি তোমাক এৰি নোযোৱা হলে মোৰ মায়ে চাগে আত্মহত্যা কৰিলে হয়। বাহ, নিজৰ মা-দেউতাৰ কথা খুব বেছি ভাবিলা। এবাৰ মোৰ আৰু মোৰ মাৰ কথা ভাবিছিলানে? তুমি মাথো মোক এটা সুৰাৰ প্ৰতি আসক্ত মানুহ কৰি এৰি দিছিলা। এনেকৈ মোৰ মায়ে নিজৰ ল'ৰাটো মুখৰ আগতে ধ্বংস হৈ যোৱা মৌনভাৱে চাই ৰ'ব নোৱাৰিল। আৰু মোৰ মা এতিয়া মানসিক ৰোগী। মাৰ এই অৱস্থাৰ বাবে একমাত্ৰ দায়ী তুমি। আৰু এই দুখবোৰ তোমাৰ দৰে ধনী ঘৰৰ ছোৱালীয়ে কি বুজিব? কি? মাৰ এনে অৱস্থা? মোৰ বাবে? মই সঁচাকৈয়ে দায়ী। মোৰ ভুল হলো। প্লিজ মোক ক্ষমা কৰি দিয়া। মই তোমাৰ জীৱনলৈ আকৌ ঘূৰি যাব বিচাৰো। আকৌ ক্ষমা কথা ক'লা যে? মই তোমাক আৰু কি ক্ষমা কৰিম? আৰু শুনা, মই তোমাক আজি কথা এটা কওঁ। কি সঁচা কথা? ভাওনাত মোৰ বিয়া। ছোৱালীজনী বহুত ভাল। হ'ব পাৰে তাই দুখীয়া ঘৰৰ ছোৱালী, হ'লেও তাই মোক বুজি পায়। মোৰ মাক নিজৰ দৰে ভাবে। তুমি এৰি মদাহী কৰা ল'ৰাটোক তাই নকৈ পাইছে। আৰু মই তাইক এতিয়া এৰিব নোৱাৰো। আই এম চৰি। তোমাৰ বহুত দেৰি হৈ গ'ল।
হ'ব দিয়া, কোনো কথা নাই। মই মোৰ নিজৰ ভুলৰ শাস্তি পাইছো। আজি মই বুজি উঠিলো যে পায়স হেৰুৱাৰ যন্ত্ৰণাৰ পৰিধি কিমান। অম্লান, মোৰ শেষ অনুৰোধ এটা আছে, ৰাখিবানে তুমি? বাৰু কি কোৱা? মই তোমাৰ সকলো ৰিকুৱেষ্টে পালন কৰি আহিছোঁ। মোৰ সাধ্যৰ সীমান্তত যদি হয় এইবোৰ নিশ্চয় ৰাখিম। এই যে তুমি মই মিলি গাইছিলো মাছ নিশাবোৰত যে আমাৰ প্ৰিয় গানটো, আজি আকৌ এবাৰ শেষবাৰৰ বাবে গুণগুণাও আহা। সেই গানটোৱেই হ'ব আমাৰ বিদায় বেলাৰ স্মৃতিৰ দলিচাত জিলিকি ৰোৱা শেষৰটো অনুভৱ। ঠিক আছে, আহা দুই মিলি গাই যাওঁ শেষবাৰৰ বাবে। এনেদৰেই কিছুমান সঁচা ভাল পোৱা সৰু সৰু ভুলৰ বাবে শেষ হৈ যায় আৰু মাথো ৰৈ যায় কিছুমান অবৰ্ণনীয় স্মৃতি। আশাৰাণী, তোমাৰ জীৱনত কিছু ভুল হ'ল যি এতিয়া বুজি পাইছা, আৰু মানুহে ভুলবোৰ যেতিয়া বুজি পায় তেতিয়া আৰু শুধৰাবলৈ সময় নাথাকে। এনেকৈ কাৰোবাৰ সঁচা ভাল পোৱাৰ লগত কেতিয়াও খেলা নকৰিবা। বাৰু যি নহওক, তোমালোকে এতিয়া চাগে দুয়োৰে বহুত আঁতৰত। অতীতক যোৱাহে পাহৰি অতীতক ৰোমন্থন কৰি থাকিলে ভৱিষ্যতটো তোমালোকৰ আৰু বেয়া হৈ যাব। কণ্টকময় অতীতৰ যি সময়খিনি পাৰ কৰি আহিলা, এতিয়া সেইবোৰ সকলো বাদ দি তোমালোকে ভৱিষ্যতৰ জীৱনটো, ভৱিষ্যতৰ সময়খিনি সুন্দৰকৈ উদযাপন কৰা। তোমালোকৰ অনাগত জীৱন সুখৰ হওক দুয়োৰে, তাকে কামনা কৰিলোঁ। পিছে বন্ধুসকল, কাহিনীটো শুনি কেনে পালে জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত কমেণ্ট কৰি। চ' ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ, পুনৰ এটা নতুন কাহিনীৰ সৈতে লগ পাম। তেতিয়ালৈ বাই বাই।